নমস্কাৰ তীৰ্থস্থান অভিমুখে গৈ আছোঁ আজি এই আমাৰ এই কইনাগৰাকীক দেখুৱাবলৈ মানে ফুৰোৱা কাৰ্যসূচী আছে ন কইনা আনিলে ন কইনা সেইবাবে আমি 4জন আহিছোঁ বেকত নাই কোনো নাই খালী তাৰপিছত আপোনালোকক দেখুৱাম আজি ঢেৰ নতুন নতুন গাড়ী গৈছে বাৰু তাৰপিছত এইফালে এখন পাৰ হৈছে এখন নতুন নহয় পুৰণা ব'লক তেতিয়া তাতে দেখুৱাইছে কিমান নতুন গাড়ী হ'ব চিলনি যেন পাইছোঁহি বাৰু গৈ আছোঁ আমি আমাৰ অভিমুখ মানে ডেষ্টিনেশ্যন হ'ল দেওপানী ডিষ্ট্ৰিক্টটো কি হ'ব বাৰু নৱপ্ৰজন্ম আহিছোঁ গতিকে আন্দাজ কৰিছোঁ কাৰ্বি আংলং হ'ব লাগে কাৰ্বি আংলং হ'ব লাগে বাৰু ব'লক হা ব'লক কমলা চমলা নলওঁ ডাইৰেক্ট তাতে আমি বজাৰ কৰিম তাতে চাকি তাকি জ্বলাম বাৰু আমি বাৰু দেওপানীৰ পৰিৱেশ দেখুৱাম তাৰ বাবে আপোনালোকে সাজু হৈ যাওক সাজু হওক দেই ৰাস্তা নিৰ্মাণ কাৰ্যত লিপ্ত হৈ আছে ৰাইজ সেইবাবে অলপ ৰ'ব লগা হৈছে ৰাস্তা চাওক ৰাস্তা বাদ দি কথা বাদ দিয়ক ডিষ্ট্ৰিক্ট অবিৰাম গতিত নিয়োগ কৰিছোঁ ৰাস্তাক গাড়ীক ৰাস্তা কৰিব ইমান ভাল ৰাস্তা কিমানত গৈছে গাড়ী 72 ন ৰাস্তা ভাবি চাওক নতুন গাড়ী 72 উঠিছে ইয়াৰ কেই নম্বৰ 5 নম্বৰত গিয়াৰ উঠাই দিছে আমি 10টা 5 মিনিট ওলাই আহিছোঁ আৰু কি লাগিছে কাজিয়া ঘৰত লাগিব ডাঙৰ দিছে পাইছোঁ আৰু দেই দাদা এইখিনি বস্তুবোৰ ল'লে এইখিনি লৈছে বোলে বাইদেৱে ধুই দিছে এইবোৰ বস্তু দোকানৰ বাইদেউ আগতে আহিছে এইবোৰ ল'ব এনেকুৱা এখনো ল'ব এইবোৰ কিং এইখিনিতে তেখেত গাড়ীখন ৰৈ দিলে কইনা ৰাইজ দেখক এইখন মুখ্য গীত অঘটন মানুহ আজি তাতে দেওবাৰ হয়নে অলপ বেছি হৈছে মানুহটো ঠিকে আছে বাৰু হ'ব লাগে ন আমি শৰাই নিদিওঁ সেইবাবে লাইন কৰিব নালাগে চাকি দিম চাকিটো জ্বলাই লওঁ ব'লক দেখিছে ইমান এইজন আমাৰ কিমান দেৰি হ'ল মোৰ তাৰ প্ৰায় এঘণ্টা ওচৰ আছিল ৰৈ থাকিবলৈ হৈছে ন ইমান দীঘল লাইন চাই লওক আৰু দীঘল আছিলে সদস্য চাওক কিমান আছে এইখিনি চাকি জ্বলা ঠাই আপোনালোকে কি কৰি আছে সময় দিছোঁ সেৱা কৰি লওক ভাবি লওক মনত ভাবি লওক দেই মনত কি ভাবে খালী জেগা চাই লওঁ ক'ত আছে অৱেশত ডিচিশ্যন ল'লোঁ এইকণতে আমি জ্বলাম 2 গজ চাকিয়ে হৈ যাব দেই ৰাইজ চাওক কিমান সৰহসংখ্যক ৰাইজ কিমান হৈছে চাকি জ্বলাই আহিলোঁ দিয়ক আৰু ইমান ভিৰ শৰাই বাৰু আমি নিদিওঁ আজি আমাৰ শৰাই দিয়া প্লেন নাই আৰু কইনাৰ লগত আহিছোঁ যেতিয়া গতিকে ভালেই লাগিছে দাদা ৰৈ আছে অলপ আগবাঢ়িছে বাৰু এইফালে ধন্দাই মই আহি আছোঁ এতিয়া পুখুৰীলৈ বুলি অলপ ব'লক অলপ কাষৰ পৰা চাওঁ ইমানটো পুখুৰীৰ এইকণ কিবা পিকনিক খাব দিছে নি নে শুকালে ইয়াত বহুত ডাঙৰ কাছ এজনী আছিলে কিন্তু আজি দেখা নাই জানো কিয় নাই দেখা জানো থাকিব লাগে বাৰু যদি দেখুৱাম কি হ'ল জানো বেচিব পাৰিব নেবেচিব বাৰু কিন্তু মুৰি চুৰি পৰি আছে কিন্তু খোৱা নাই বুজিছে এইফালে আমি অপজিটত আহিলোঁ ৰাইজৰ ৰাইজ আছে নদীৰ পাৰৰ তাৰপিছত নদী নহয় পুখুৰীৰ তই ভুলতে মৰিবি বোপাই এইজনী দেখিছেনে এইজনী কাছজনী দেখিছে কাছজনী এইজনী দেখিলে আপোনালোকৰ কপাল ভাল দেখিলে এইজনী কাছ
গণিতে মাৰ আকৌ ওলা বেটাৰ ফটো মৰা পচা চৰি তলত ৰৈ নাথাকো ন ওপৰলৈকে যাওঁ ন ব'লক ন এইটোৱে পৰিৱেশ তলৰ এইফালে মানুহ তাৰপিছত লাইন পাতি আছে বাৰু চাই থাকক দেই ওপৰৰ পৰা ভিউটো আপোনালোকক দেখুৱাই দিলোঁ অঁ হাই হাই কৈ দিয়া হাই হাই ক'ৰ পৰা আহিছে হাউতলিৰ পৰা আহিছে দাদাহঁত হাই টিকুত মনি মৰম লগা পুতলিজনী হাই পিকনিকৰ স্থলীলৈ আহিছোঁ এইফালে গান 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 বহুত বেছি ভাল লাগিছে এইফালে চাই দিয়ক আমাৰ নাই পিকনিক খোৱাৰ মন থাকিলে এনেকেই খাব পাৰি দিছ ইজ এক উদাহৰণ বেগ কেমেৰা দেখাই আছো ক'ৰ গান ক'ত শুনিব অ'কে কি গান শুনিব কি গান লাগে আপোনাৰ সকলো পাই যাব আহি যাব সকলো দিশত সকলো মানুহ কি গান লাগে আপোনাক সকলো পাব কেলে আহিব লাগিব দেওবাৰ দিনত আহিব অ'কে বৰ বেছি নাথাকো পেটে গম দিব নহ'লে আমি হোটেলত খাম বুলি ভাবিছোঁ হয় নাই হোটেলত দাদাই পাৰ্টি দিব বোলে আজি দাদা এইফালে বগৰী দেখিছে নে এইফালে গৈ জানো ব'লক এতিয়া জেগা পাই যাওঁ আমি শেষত যাবলৈ ওলালোঁ আমি ইয়াৰ পৰা যাওঁগৈ আৰু অন্তিমবাৰৰ বাবে সেৱাটো কৰি লওক নিজৰ মনতে সময় দিছোঁ কৰি লওক কি কৰি আছে এয়া খানা আমাৰ মানে এই পৰঠা খাইছোঁ আমি তিনিজনে মমাই খালে বাৰু